Hello guys, welcome to my YouTube channel Ramchandra Official. সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি এটা বিশেষ ভিডিও এটা বনাবলৈ গৈ আছো। আপোনালোকে থাম্বনেল চাই গম পাইছে মই আজি কি কৰিব গৈ আছো। আজি মোৰ লগত যাব বিশেষকে জিৰ'ফৰ আসামৰ ওনাৰ ইউটিউব চেনেল আজি ইয়াৰ লগত যাম বাইক এখন নতুন বাইক এখন ল'বলৈ। সো আপোনালোকে আজি ভিডিওটো চাব কেনেকুৱা কি হয় কি বাইক ল'ব এতিয়া খালি নকওঁ আমি থাম্বনেল অলৰেডি গম পাব তাত হ'লেও মানে তাত ধুনীয়া আপোনালোকক দেখাম। সো ইয়াৰ আমাৰ ঘৰৰ পৰা এতিয়া ওলাই যাম। সো এইহঁতৰ ঘৰতে আছে এতিয়া আমি ইয়াৰ পৰা একেলগে যাম আৰু এতিয়া গৈ আছো আমি বাইক আনিবলৈ যোৰহাটলৈ। সো গাইজ সকলোৱে চাই থাকিব স্ক্ৰীন নকৰাকৈ ভিডিঅ'টো হ'লে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। গাইজ লোকেশ্যনটো খুব ধুনীয়া লাগিছে। এতিয়া আমি গৈ আছোঁ অন দা ৱে। আমি সেইফালেদি গৈ আছোঁ। এই আমাৰ জিঅ'ফৰ আসাম লিখা আছে। সো গাইজ জিঅ'ফৰ আসামত যেনেকৈ মৰম দিছে মোকো সকলোৱে মৰম দিবা। আমি ইয়াতে গৈ আছোঁ। A few moments later. এয়া হৈছে আমাৰ ডিম্পু জিৰ'ফৰ আসাম ইউটিউব চেনেল আছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'বিলাক চাবা খুব ভাল হয় ভিডিঅ'বিলাক। ফাইনেলি গাইজ মোৰ এই বাইকখন দিম সেয়া টেষ্ট ড্ৰাইভ কৰিছে। কিয়া বাত হে কিয়া বাত হে ৱাও ৱাও ৱাও। This is my dream bike. Yeah. গাইজ সেইমাত্ৰ ভাত খাই আহিলোঁ। বৰ ভোক লাগি আছিলে আজি ৰাতিপুৱাৰ পৰা একেলগে খোৱা নাছিলোঁ আৰু অলৰেডি কামবিলাক হৈ গৈছে জাষ্ট পে'মেণ্টটো বাকী আছে আৰু পে'মেণ্টটো কৰিম আৰু এতিয়া অলপ পাছত আমি বাইক লৈ ঘৰলৈ ওলাই যাম। গাইজ সকলোৱে চাই থাকিব শেষলৈ স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো। মোবাইলটো থৈ আহিলোঁ। গাইজ ফাইনেলি কিনিলোঁ। এতিয়া আমি যাবলৈ ঘৰলৈ যাবলৈ ৰেডি। সকলোৱে চাই থাকিব এফালে। আপোনালোকে মোৰ ভিডিঅ' শ্বেয়াৰ কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। গাইজ আমি এতিয়া গৈ আছোঁ ঘৰলৈ। আমাৰ ৰাতি হ'ল এতিয়া গৈ আমি কামবিলাক কৰোঁতে বহুত দেৰি হ'ল ৰাতি হৈ গ'লগৈ। এতিয়া বাইপাছত পালোঁগৈ আমি তাৰপিছত ঘৰ গৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গাইজ এতিয়া আমি চাহ খাই লৈছোঁ। দাদা এয়া খাই এটা দিয়ে দাদা। তাৰপিছত আমি ঘৰলৈ এটা ৰুমলৈ দাদাহঁতৰ তাতে আমি পূজা পাতলটো কৰিব লাগিব কাৰণ মই তেতিয়া ঘৰলৈ যাব নোৱাৰোঁ। তাতে মোৰ ঘৰ আৰু এতিয়া আমি তাৰ কাৰণে মিঠাই ইয়াৰ পৰাই আনিম মিঠা লৈ যাম। গতিকে চাই থাকিব আপোনালোকে আৰু যাতে আশীৰ্বাদ দিব যাতে মোৰ গাড়ীখন বাইকখন ভাল হৈ থাকে। হেল্ল' গাইজ এয়া আমাৰ দাদা এয়া বাইক এতিয়া আমি ঘৰত সোমাই দিছোঁ। চাহ সোমাই দিছোঁ। এয়া গাইজ ঘৰ আহি পালোঁ ৰুম আহি পালোঁ ফাইনেলি। আমাৰ আইতা সুধিছোঁ গাড়ী বাইক কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে হা বঢ়িয়া না এই মজা মজা। আমাৰ
গাইজ আইতা আহিছে আমাৰ মোৰ এই ছুপাৰ বাইকখন আইতা দুজনী কৰিব এয়া আইতা খুব মৰমৰ এয়া চাহ গাইজ মৰমৰ গামোচাৰে বা নিয়ম নীতিৰে আজি আমাৰ কাৰ্যসূচী লৈছে যাতে ভাল হৈ থাকিব লাগে আইতাৰ জীৱনো সফল আৰু সুখময় হ'ব লাগে আৰু দীৰ্ঘজীৱী হ'ব লাগে হয় নহয় লৈছেনে থেংক ইউ ৰাতি হ'লে বহুত ৱেইট কৰি দিলে এক্সাইটমেণ্ট বেছি ৰাতিখন